আইতাৰ লগত গৈ আছোঁ এতিয়া মই বজাৰলৈ। বেংগলোৰৰ পৰা গুচি আহিলোঁ মানে একমাহ কাম কৰি কিনে। আৰু সেই এমাহ পইচা মই লগত লৈ আহিছোঁ। এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঘোঁৰামৰা বজাৰখন। এইখন দেওবৰীয়া বজাৰ হয়। দেওবৰীয়া বজাৰ পালোহি আৰু আপোনালোকক দেখাম মানে বস্তুবোৰ আৰু দাম কিমান হয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম দেই। সঁচাকৈ নিজে বজাৰ কৰি যিমান ভাল নালাগে মানে ইমান কৰিও নাপোৱা, কিন্তু আইতাহঁতৰ লগত যদি বজাৰ কৰিব যাওঁ ন সঁচাই বজাৰ কৰা যেন লাগে মানে। বজাৰত এনেকুৱা এবিধ শাক নাই যোনবিধ শাক আমাৰ আইতাই এতিয়া কিনা নাই। চাওক না মানে যি পাইছে তাকেই উঠাইছে আৰু যোনবিধ খাই ভাল লাগে মানে। এই ৰঙালাওটো ইমান সৰু, চাওক না একদম হাতত খাপ খাই গৈছে। 10 টকীয়া হয় ৰঙালাওটো আৰু বাওঁফালে থকাকেইটা 20 টকীয়া হয়। পৰা যদি জেটলৈকে কিবা যদি সংখ্যাৰ শাক আছে প্ৰতিটো সংখ্যাৰ শাকেই ল'লোঁ। লাষ্টত মানে এটাই বস্তু বাকী আছিল ল'বলৈ, মাছ।